তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে আশা কৰিছোঁ চবৰ খবৰ ভালেই। তো স্বাস্থ্য বিভাগত নতুনকৈ চাকৰি মুকলি হৈছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু ইয়াত আপোনালোকৰ অৰ্হতা বিচাৰিছে 8 পাছৰ পৰা আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 29 জানুৱাৰী 2022 তাৰিখত। আৰু সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ঘণ্টিটো বজাই থ'ব। তো চাই ল'ব ৰিকুৱাৰমেণ্টটো প্ৰথমতে ইয়াত আপোনালোকে। তো ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি হজাৰ ফালৰ পৰা আৰু লাষ্ট ডেটটো দিয়া আছে 29 জানুৱাৰী 2022 তাৰিখ। তো প্ৰথম পদটো হৈছে ইয়াত আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ আৰু ইয়াত আপোনালোকৰ 10টা পদ খালী আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ DMLT আৰু BMLT আৰু এজ লিমিটটো দিয়া আছে ইয়াত আপোনালোকৰ 20 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ হ'ব লাগিব আৰু চেলাৰীটো দিয়া হ'ব ইয়াত আপোনালোকৰ 15,000 ফিক্স চেলাৰী দিয়া হ'ব। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত নেক্সট পদটো হৈছে ইয়াত আপোনালোকৰ হাউচ কিপিঙৰ পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ টোটেল পদ খালী আছে 20টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে 8 পাছ আৰু এজ লিমিটটো দিয়া আছে 20 বছৰৰ পৰা 50 বছৰলৈকে ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে আৰু আপোনালোকে ডেইলি ইয়াত আপোনালোকৰ 250 টকা পাব। তো ইয়াৰ বাবে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগে তাকে কৈ আছোঁ। তো ইয়াৰ বাবে আপোনালোকৰ এটা ৱৰ্কিং ইণ্টাৰভিউ হ'ব আপোনালোকৰ 29 জানুৱাৰী 2022 তাৰিখে 10টা মানত আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ এটা হ'ব। আপোনালোকৰ সকলো ডকুমেণ্ট লৈ যাব লাগিব ইয়াত। তো আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি চাব হ'লে ইয়াত তলত ডিছক্ৰিপশ্যনত লিংক এটা দিয়া আছে, সেইটো লিংকত ক্লিক কৰিব আৰু তলত যে এনেকৈ ডিটেইলছ এডভাৰটাইজমেণ্ট বুলি পাব আৰু তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে সবিশেষ জানিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো আপোনালোকে চাই ভাল লাগিছে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।